চাংঘৰত আউজিৰোৱা ধূলিয়ৰী বাট, ধূলিৰে একাকাৰ হোৱা চাংঘৰৰ আখলৰ ধোৱা, হুৰাই নিয়া ছাতি, বনৰীয়া বতাহ, অগৰাতলিৰ শিমলু উশাহ। আকাশ ফুল বাচি দুজোপা শিমলু ফাগুন ৰঙৰ। ফাগুন কিয় ৰঙা? প্ৰেমৰ আঘাতে জানে মুখত নুফুটা কথা। শিমলুজোপাত দুহালি নীলা চৰাই, বুকুবোৰ ৰঙা। সিহঁতৰ বুকুত কোনে দিলে ইমান যাতনা? ফাগুনৰ উকা অগৰাতলিৰ পথাৰ, দৰাং নৈত নামি পানী জুখিছে এপাল মহে। পিঠিত দুটা বগলী, ডিঙি মেলি মাতিছে বিলি, লাহ দিয়া বুলি মোৰ ঘৰলৈ কিনি। চৰাই চুবুৰী পাৰ হৈ আকাশ দুফাল কৰি, বিজুলী তাঁৰ যোৱা হেমৰ চকাখুৰা, কজলা সাপৰ একা বেকা সেই বাট, কানিমুনি কোলাহলত নিশ্চুপ চৰাইবোৰ, বুকুত পোৱালিবোৰ। আজি নিশা ময়ো চৰাই বাহতে কটাব পৰা হ'লে আলহী হ'ব খেৰকুটাৰ খুৰুঙত, এঠোট পানীৰে গুচাব পৰা হ'লে বিয়া, দুটা ফুট কলা এটা বকুল গুটিৰে উৰাব পৰা হ'লে সুখ। আৰুনো কি লাগে জীৱনত, বহুত যদি এনেকৈ সজে সুখ। মানুহৰ এয়াইতো অসুখ, চৰাইবোৰ, গছবোৰ, বাঁহবোৰ সকলো কাঢ়ি সাজিব খোজে ঘৰ, অথচ মানুহ ঘৰতেই বৰ। ঘৰবোৰ নহয় চৰাই বা বুকুৰ উমত জগা হেঁপাহ। মানুহবোৰ চৰাই হোৱা হ'লে অগৰাতলিৰ ফাগুন সানি উৰিবলৈ শিকিলেহেঁতেন, আহিলেহেঁতেন বুকুৰ খবৰ ভৰাপাতৰ লিফাফাত, ধন শিৰিৰে উজাই অহা মাত হাবিদৰাত, কোনোবা নিজান দুপৰীয়া